সিমান যোগ্য নহয় দেই চাই থাক তো আগতে আজি বিয়া পাতি হেল্ল' গাইজ আজি আকৌ ওলাই আহিলোঁ এটা নতুন ব্লগৰ সৈতে তো ব্লগ চাই থাকক আৰু মোৰ লগত আছে পিকালি আছে এওঁ পিঠা খাই আছে আৰু লগত আছে মেলেং তো এতিয়া গৈ আছোঁ শ্বুটিং কৰা ঠাই পামগৈ এতিয়া আহি শ্বুটিঙৰ ঠাই পালোহি আজি শ্বুটিং ইয়াতে কৰা হ'ব I don't wanna waste what's left. মানুহ অলপ হিৰিব লাগে হা অকণমান তাৰমানে বস্তুটো হা হিৰি কথা কয় এইজনৰ নাম কুমুদ চেতিয়া দাদা হয় আমাৰ গাঁৱৰে আজি আমাৰ শ্বুটিং চাবলৈ আহিল আৰু অলপ কেনেকৈ কৰে দেখুৱাই আছে এওঁ আমাৰ সকলো কামতে ভিডিঅ' বনাবলৈ সহায় কৰে তাৰ কাৰণে অশেষ ধন্যবাদ থাকিল আৰু এইটো নকৰিবি নেকি ভালনে আপোনাৰ ভালে আছোঁ ঘৰৰ পৰা আহিলোঁ আপোনাৰ ভালনে ভাল শ্বুটিং চাব আহিলোঁ তাৰ পৰা শ্বুটিং কৰি আহি আকৌ এইফালে আছে এতিয়া শ্বুটিং এতিয়া বৰ্তমান বহি আছোঁ ভিউ চাওক এইফালে মাজৰ ৰাস্তা ইফালেও পথাৰ ইফালেও পথাৰ কেনেকুৱা লাগিছে ক'বচোন ঠাইডোখৰ তাৰ পৰা আহি মিকালীহঁতৰ ঘৰত সোমালোঁ আৰু চাহ খালোঁ তাৰপিছত এনেকৈ অলপ কথা পাতিলোঁ চাহ খাই উঠি তাৰপিছত আকৌ ওলাই আহিলোঁ শ্বুটিঙৰ কাৰণে এইটো মথাউৰি বাৰিষা দিনত এই মথাউৰিটো সমান পানী হৈ যায় সৌফালে একটেজবোৰ আহি আছে লগতে সিহঁতৰ ঘৰৰ মানুহবোৰ আহিছে শ্বুটিং চাবলৈ এতিয়া শ্বুটিং কৰা ঠাইডোখৰ পাই গ'লোহি সেইফালে দিহিংখন আছে আৰু এইফালে গৈ আছোঁ এতিয়া শ্বুটিং ইয়াতে কৰা হ'ব ঠাইডোখৰ চাওক এখন ভগা দলং এইটো এইটো পিকালি এওঁ পাৰহং কৈ আছে কিন্তু যাব দিয়া নাই এইফালে দিহিংখন চাওক কেনেকুৱা চবফালে পানী আমি মাজত আছোঁ এতিয়া ফাইনেলি সকলোবিলাক আহি উপস্থিত হ'ল এতিয়া শ্বুটিং ষ্টাৰ্ট কৰা হ'ব এতিয়া চাওক আৰু এনজয় কৰক ভাইটি তোমাক কিন্তু মানিছো দেই চাই থাক আজি পতাই দিম পতাই দিব পাৰিলে চাই থাক তোৰ আগতে পতাই দিছোঁ আজি চাই থাক তোৰ আগতে পতাই দিম আজি তোৰ আগতে পতাই দিছোঁ আজি শুনি ল চাই থাক চাই তোৰ আগতে পতাই দিছোঁ আজি আকৌ কওঁ চাই থাক আজি তোৰ আগতে আজিৰ আগত ক'লেও হ'ব বা আজি তোৰ আগতে পতাই দিছোঁ সেনেকৈ ক'লেও হ'ব বা ক তোৰ যেনেকৈ ক'ব মন যায় কচোন চাই থাক আজি পতাই দিম তাৰ পৰা আকৌ মিনতি ঘৰ আহিলোঁ কান্দিব নেজানো নেলাগে থ পাই এনেকৈ কিবা বস্তু চাই কিনে চবক উলিয়াই দিব পাৰে বুজি পালি ভিডিঅ' কান্দিবলৈকে হাঁহিছে এখন বালখন আমাক কান্দি ল'ব দিছে তাৰপিছত কৰিব দিছে শ্বুটিঙৰ কাৰণে কান্দিবলৈ অলপ পিঁয়াজ লগাই দিয়া হৈছে কান্দিছে কিন্তু কান্দিব পৰা নাই একো নহয় এনেকৈ বেলেগলৈ থাকা বলে কেনে আমি কেনে বলে কেনে বিশ টাকা
কেলে নাকান্দিম কেলে নাকান্দিম কেলে নাকান্দিম কেলে নাকান্দিম কেলে নাকান্দিম এইটো কিবা সৰু সৰু কথা নেকি কেলে নাকান্দিম এইটো কিবা সৰু কথা নেকি কেলে নাকান্দিম এইটো কিবা সৰু কথা নেকি কেলে নাকান্দিম এইটো কিবা সৰু কথা নেকি আকৌ কেলে নাকান্দিম এইটো কিবা সৰু কথা নেকি বলগা যা তাত বলগা যা তুমি কান্দি আছা মোৰো কান্দি পাম এতিয়া এবাৰ যাবি গৈ পেলাই কবি নাকান্দিম চকুম পানী মই কি বুলি কবি মোৰ দেহা নেকান্দিবা না তুমি কান্দিলে ময়ো কান্দি পাম তুমি কান্দিছা ময়ো কান্দি পাম এতিয়া তুমি কান্দিছা ময়ো কান্দি বল মোৰ দেহা তুমি কান্দিছা ময়ো কান্দি পাম এতিয়া নেকান্দিবা হাঁহি থাকিলে দিছা আকৌ যা আকৌ কৰ তুমি কান্দিয়ে থাকিবা থেপি থাকিবি আৰু পিঁয়াজ লগাব লাগে এনেকে পিঁয়াজ নলগালো হয় এক্টিং কৰিলে নিজে কান্দিব পাৰিব লাগে মোৰ দেহা নাকান্দিবা না তুমি কান্দিছা মোৰ দেহা নেকান্দিবা না তুমি কান্দিছা ময়ো কান্দি পাম এতিয়া দে হ'ব তো এতিয়া শ্বুটিং শেষ হ'ল আমি এতিয়া ঘৰলৈ গৈ আছোঁ সকলোৱে ঘৰলৈ গৈ আছে কালি সীমান্ত পিছৰফালে থলীন্দ্ৰ আহি আছে এইফালে মোহিত আগত গৈ আছে ভিডিঅ' শ্বুটিং কৰি শেষ হৈ গ'ল শেষ হ'ল এতিয়া সকলোৱে ঘৰলৈ গৈ আছে একেখিনি গ'লেই এওঁ থলীন্দ্ৰ লগত হাই হেল্ল' হাই হেল্ল' আৰু যদি ভিডিঅ'টো ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ or description